আজিৰ পৰা আৰম্ভ পবিত্ৰ ৰমজান মাহ আৰু ৰোজাকে ধৰি পালন হৈছে ৰমজান মাহ আৰু কৰোনাৰ বাবে ম্লান পৰিছে ৰমজানৰ বাবে এই ৰমজানৰ উৎসাহ ম্লান পৰিছে। বিগত বৰ্ষসমূহত দেখা গৈছিল ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে মূলতঃ মুছলমান সম্প্ৰদায়ৰ মাজত এক আনন্দ আৰু উৎসৱৰ পৰিৱেশ। সমাজৰ লোকসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। কিছু পৰিমাণে যিহেতু লকডাউন শিথিল হোৱাৰ পিছত ফল মূলকে আৰম্ভ কৰি যাৱতীয় কিছু খাদ্য সামগ্ৰীৰ দোকান বজাৰ পোহাৰ কিছু পৰিমাণে খুলি দিয়া হৈছে বা সেইসমূহ মুকলি কৰি দিছে চৰকাৰৰ তৰফৰ পৰা। ৰমজান মাহ ম্লান পৰিলেও অৰ্থাৎ ৰমজান ম্লান পৰিলেও কিন্তু কিছু পৰিমাণে একাংশ লোকে ঘৰতে আবদ্ধ থাকি হ'লেও এই ৰমজান অনুষ্ঠিতকৈ হ'লেও পাতি নিজৰ সন্তুষ্টি আৰু সামাজিক সন্তুষ্টি পালনৰ বাবে বিশেষ চেষ্টা কৰা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত আমাৰ হাতত আমাৰ নাওবৈচাৰ সাংবাদিক চাহাবুদ্দিন আহমেদ আছে, তেওঁৰ এক বিশেষ প্ৰতিবেদন আছে। আমি চাহাবুদ্দিন আহমেদৰ সেই বিশেষ প্ৰতিবেদন আসাম টকছৰ দৰ্শকক দেখুৱাব বিচাৰিম। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহ হৈছে ৰমজান মাহ। ত্যাগ, ধৈৰ্য আৰু সংযমৰ মাহ এই পবিত্ৰ ৰমজান মাহ। এই ৰমজান মাহত লকডাউনৰ মাজত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে ৰোজা পালন কৰিব বা পালন কৰিছে সেই বিষয়ে আমি জানিম। তাৰ পূৰ্বে আমি অসমবাসী ৰাইজক পবিত্ৰ ৰমজান মাহৰ শুভকামনা জনাইছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাওবৈচাৰ বঙালমৰাত এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে মৰকাজ মছজিদৰ ইমাম মৌলানা তথা লগতে উপস্থিত আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উপদেষ্টা আজিজুৰ ৰহমান। তেওঁলোকৰ পৰা জানিম যে এই লকডাউনৰ মাজত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ কেনেকৈ এই ৰোজা তেওঁলোকে পালন কৰিব আৰু কিদৰে নিয়ম নীতিৰ মাজত তেওঁলোকে এই ৰমজান মাহৰ পবিত্ৰ আজি প্ৰথমটি ৰোজা তেওঁলোকে পালন কৰিছে আৰু পবিত্ৰ চেহৰি তেওঁলোকে কেনেকৈ গ্ৰহণ কৰিছে এই সম্পৰ্কে আমি আলোচনা কৰিম খন্তেক সময়। মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে আজিজুৰ ৰহমান। কি ক'ব যে লখিমপুৰ জিলাবাসীৰ লগত সমগ্ৰ ৰাজ্যবাসী ইছলাম ধৰ্মাৱলম্বী লোকসকলক আপোনালোকে কি আহ্বান জনাব আৰু কেনেকৈ এই পবিত্ৰ ৰমজান মাহ তেওঁলোকে এমাহ পালন কৰিব? চাওক, ৰমজান মাহ প্ৰতি বছৰেই ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰি আহি আছে। গতানুগতিকভাৱে এইবাৰো ৰমজান মাহ আজিৰ পৰা আৰম্ভ হৈছে। এই মাহত ইছলাম ধৰ্মৰ লোকসকলে ধৈৰ্য সংযম ৰক্ষা কৰে। ত্যাগৰ মাহ, গোটেই দিন নোখোৱাকৈ উপবাসে থাকিব লগা হয়। গতিকে এই মাহত আল্লাহৰ প্ৰতি বেছি ইবাদত কৰিব লগা হয়, নামাজ বেছিকৈ পঢ়িব লগা হয়। গতিকে আমি ভাৰতবৰ্ষৰ নাগৰিক হিচাপে ভাৰত চৰকাৰে যি লকডাউন ঘোষণা কৰিছে কৰোনা ভাইৰাছৰ যি সংক্ৰমণ, এই সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত ইতিমধ্যে আমি প্ৰায় এমাহতকৈ অধিক কাল লকডাউনত আমি অতিবাহিত কৰিছোঁ। আমাৰ ৰাইজে সহযোগ কৰিছে। আমাৰ এই মৰকজ মছজিদ লকডাউন ঘোষণা কৰা দিনৰ পৰা বন্ধ চলি আছে। কেৱল 3জন ব্যক্তিয়েহে ইয়াতে নামাজ আদায় কৰি গৈ আছে আৰু ৰমজান মাহতো এই একে নিয়মে চলিব। আমি ৰাইজক আহ্বান কৰোঁ যে কোনো ৰাইজেই যাতে ছ'চিয়েল ডিষ্টেঞ্চিংটো ভংগ নকৰে, সদায় ছ'চিয়েল ডিষ্টেঞ্চিং ৰক্ষা কৰি চলিব। কোনো ৰাইজেই লকডাউনৰ কোনো নীতি নিয়ম অমান্য নকৰিব। চৰকাৰে যি ঘোষণা কৰিছে সেই ঘোষণাৰ প্ৰতিটো কথাই আখৰে আখৰে ৰাইজে পালন কৰি গৈ থাকিব। ৰমজান মাহত যিখিনি নামাজ আছে প্ৰতি ওয়াক্ত নামাজ ঘৰতে আদায় কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ ধৰ্মীয় গুৰুসকলে নিৰ্দেশনা দিছে। গতিকে সেই ধৰ্মীয় গুৰুসকলৰ নিৰ্দেশনা অনুযায়ী আমাৰ প্ৰতিজন জনতাই ৰমজান মাহত যিখিনি নামাজ আছে ৰোজাই নামাজখিনি ঘৰত সকলোৱে আদায় কৰি ল'ব। গতিকে আমি ৰাইজক আহ্বান কৰিছোঁ যাতে আমি কোনো কাৰণতে এই কৰোনা ভাইৰাছৰ যি সংক্ৰমণ, এই সংক্ৰমণক আমি প্ৰতিহত কৰিবই লাগিব। আমি সকলোৱে ঐক্যবদ্ধ হৈছোঁ আৰু ঐক্যবদ্ধ হৈ থাকিম। ঐক্যবদ্ধ থাকি আমি পাতিম। আমি আমাৰ মাজত উপস্থিত আছে লখিমপুৰ জিলা মৰকজ মছজিদৰ ইমাম, তেওঁৰ লগত কথা পাতিম যে তাৰাবি নামাজ যিহেতু প্ৰথমটি তাৰাবি ইতিমধ্যে সমাপন হৈছে, আজি প্ৰথম ৰোজা, তাৰাবি নামাজ কেনেকৈ আচলতে আদায় কৰিছে, লোকসকলক কি আহ্বান জনাব? হয়, এই মিডিয়াৰ যোগে মই গোটেই অসমবাসীক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তথা আমাৰ যিটো ৰমজান মাহৰ যিটো তাৰাবিৰ নামাজ ৰাতি যিটো আমি আদায় কৰিবলগীয়া হয়, সেই নামাজ প্ৰত্যেক মছজিদে চৰকাৰৰ লকডাউনৰ নিয়ম অনুযায়ী মাত্ৰ 3জনকে নামাজ আদায় কৰাৰ আগতে ঘোষণা কৰা হৈছিলে। আমাৰ ইছলামিক স্কলাৰ সকলে আগতে ঘোষণা কৰিছে আৰু এইটো মাছালা নামাজ আদায় কৰাৰ যি
মাছালা সেইটো আগতে জাৰি কৰিছে তেখেতসকলে আমিও পালন কৰি আছোঁ আৰু আমিও বহুতে লখিমপুৰৰ মৰকাজ মছজিদ হিচাপে আপোনালোকে কি আহ্বান এই অঞ্চলবিলাকত এই অঞ্চলসমূহত কেনেকে এই তাৰাবি নামাজ আদায় কৰা হৈ আছে মৰকজ মছজিদত মাত্ৰ 3জন মানুহে নামাজ তাৰাবিৰ নামাজ আদায় কৰিছে যি তাৰাবিৰ নামাজ এই ৰমজানৰ এই অন্য লকডাউন নথকা সময়ত যেনেকুৱা পুৰা মছজিদত ভিৰ থাকে কিন্তু লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ 3জন মানুহে নামাজ আদায় কৰা হৈছে আৰু বাকী যিসকল মানুহ আছিলে সবে ঘৰতে নামাজ আদায় কৰিছে আৰু বাকী আশে-পাশে যিমান মছজিদ আছিল সকলোকে আমি এইটো জনাই দি জিলাবাসীক আমি জনাই দিছোঁ যে প্ৰত্যেকেই যাতে মছজিদত 2-3জনে নামাজ মানে চৰকাৰী নিয়ম অনুযায়ী আদায় কৰিলে বাকী সকলোৱে যাতে নিজৰ ঘৰতে নামাজ আদায় কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় আমাৰ লগত উপস্থিত আছে মৌলানা সাইফুদ্দিন আহমেদ তেওঁৰ লগত কথা পাতিম যে পবিত্ৰ ৰমজান মাহ অৰ্থাৎ ইবাদতৰ মাহ ইবাদত মছজিদত কৰিব লকডাউনৰ মাজত নে ঘৰত কৰিব কি আহ্বান জনাব এইটো আৰশাদ মদনী মুস্তাক আনফৰ বদৰুদ্দিন আজমল আমচুৰ উপদেষ্টা আজিজুৰ ৰহমান চাহেবসকলে বৰমৰীয়াসকলে আমাক এইটো আহ্বান জনাইছিল যে মছজিদত যাতে 3জনৰ ওপৰত নহয় এইটো গোটেই এলেকাত এইটো মৰকাজ মছজিদ হয় ইয়াৰ পৰা আহ্বান জনোৱা হৈছে ক'ৰবাত ঘৰতো মানুহ একেলগে গোট খাই নমাজ পঢ়িব নোৱাৰিব অকলশৰীয়াকৈ প্ৰাৰ্থনা উপাসনা ইবাদত মানে উপাসনা এইটো কৰিব আৰু এই ৰমজান মাহ ত্যাগ সংযম ধৈৰ্য এজন মানুহে নাখালে দুখীয়া মানুহৰ প্ৰতি এটা মৰমৰ যে দুখীয়া মানুহ নাখাই থাকিলে কি অনুভৱ এই ৰমজান মাহৰ দ্বাৰাই এইটো অনুভৱ হয় আৰু দুখীয়াৰ প্ৰতি এটা মৰম স্নেহ জন্ম হয় সেইকাৰণে এই ৰমজান মাহটো অকল এই দুখীয়াৰ প্ৰতি সংযম ধৈৰ্য আৰু ত্যাগ এইটো নহয় নিজৰ শৰীৰ যেনেকৈ এটা মটৰচাইকেল এটা গাড়ী গোটেই বছৰ চলালে তাক ছাৰ্ভিচিং দিব লাগে নিজৰ বডিটোক ছাৰ্ভিচিং দিবৰ কাৰণে আল্লাহৰ ফালৰ পৰা এই ৰমজান মাহ দিয়া হৈছে যে তোমাৰ গোটেই শৰীৰটো সতেজ কৰিবৰ কাৰণে ছাৰ্ভিচিং কৰিবৰ কাৰণে ইঞ্জিন ডাউন কৰি এইটো সতেজ কৰি উঠাবৰ কাৰণে তুমি এই ৰমজান মাহৰ ৰোজা ৰাখা আৰু অন্যৰ প্ৰতি সদ্ভাৱ মোৰ খং উঠে